সকলোলৈ স্বাগতম জনালোঁ। আজি যিহেতু আমাৰ এটা বিশেষ দিন আছিলে, সেইবাবে ডিউটিৰ পৰা আহি ধুনীয়াকৈ সাজি কাচি আমি ওলাই গ'লোঁ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনলৈ বুলি। ভাৰতীয় জনতা পাৰ্টীৰ যিটো ভৱন আছে তাত গৈছিলোঁ। আমি সকলোৱে একগোট হোৱাৰ এটাই উদ্দেশ্য আছিল আৰু সেই উদ্দেশ্যটো হৈছে বিজেপিত মেম্বাৰশ্বিপ ভৰ্তি কৰোৱা। বিজেপিত আপোনালোকে কেনেকৈ মেম্বাৰশ্বিপ ল'ব বা কেনেকৈ ভৰ্তি হ'ব, সেইটোৰ বাবে আপোনালোকক এটা নাম্বাৰ দিছে। সেই নাম্বাৰটো হৈছে 8800002024। এই নাম্বাৰটোত আপোনালোকে মিছ কল দিলে আপোনালোকৰ তাতে এটা লিংক আহিব। সেই লিংকটো আপোনালোকে ক্লিক কৰিব। তাত গ'লে আপোনালোকৰ গোটেই ডিটেইলছটো বিচাৰিব। আপোনালোকে ডিটেইলছটো দিলেই হৈ গ'ল। তাৰপিছত আপোনালোকৰ তাত এটা OTP আহিব। আপোনালোকৰ OTPটো শ্বেয়াৰ কৰিব, লগে লগে আপোনালোকৰ এই কাৰ্ডখন আহি যাব। এই কাৰ্ডখন যে দেখিছে, এইখন হৈছে আপোনালোকৰ বিজেপিৰ মেম্বাৰশ্বিপ কাৰ্ড। তাত থকা কেইগৰাকীমান বাইদেৱে হেনো যোৱা ৰাতি এটি বিজেপিৰ ওপৰত গীত লিখিছিলে আৰু সেই গীতটি আজি এই সভাখনতে উদ্বোধনী কৰিলে। গতিকে আপোনালোকে এবাৰ গীতটি শুনি চাবচোন। গীতটি ধুনীয়া হোৱাৰ বাবে সকলোৱে থিয় হৈ হাত চাপৰি বজালে আৰু সঁহাৰি জনালে। সভাখন যিহেতু সমাপ্ত হ'বৰ হ'ল, সেইবাবে আমি সকলোৱে একেলগে ৰাষ্ট্ৰীয় সংগীতটো গালোঁ। লগতে বিজুলী কলিতা মেধি বাইদেউৰ লগত আৰু কুৰ্ণোজা বাইদেউৰ লগত দুকপিমান ফটো উঠিলোঁ।